গাইছ মোৰ এটা অন্য এটা শৰ্ট ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজি বাজিছে এতিয়া 2টা। তো আজি মই 2টা বজাতে ব্লগটো আৰম্ভ কৰিছোঁ। তো এতিয়া মই যাব খুজিছোঁ, আমাৰ কেঁচাকৈ এটা ঘৰ বনাই আছে। তো এই ঘৰটো কাম কৰি আছে মানুহজন, মানে মই এতিয়া তালৈকে যাব খুজিছোঁ চাবলৈ। তো ব'লকচোন আমাৰ ঘৰ কেনেকুৱা হৈছেগৈ আপোনালোকক দেখাওঁ। তো ব'লক ঘৰ বনাব এতিয়া আপোনালোকক ভিডিঅ' তাতহে আৰম্ভ কৰিম, ৰাস্তাত নবনাওঁ আৰু। তো ব'লক। চাওক, মই এতিয়া ৰাস্তাৰ মাজে মাজে গৈ আছোঁ। এইপিনে চাওকচোন কিমান ধুনীয়া সেউজীয়া পৰিৱেশ, চাই যে কি মজা লাগি গৈছে। তো এয়া চাওকচোন চব পিনে বাগানেই বাগান। আমাৰ ইয়াত বেছিভাগ ৰাস্তা ঘাট বাগানেই ধেৰ। চাই থাকক ভিডিঅ'টো এণ্ডলৈকে। তো এতিয়া মই ঘৰ পাই লওঁগৈ, ঘৰ গৈ পেলাই ব্লগটো বনাওঁ। আৰু এইখন মোৰ হ'ল চাইকেল, সেই চাইকেলখনতে মই গৈ আছোঁ এতিয়া। ঘৰ বনাই আছে এইটো, আৰু এইখন হ'ল আমাৰ বাৰী। তো ইয়াত মই এটা ঘৰ বনাই থৈছোঁ। ইয়াত মানে বিয়াত খানা চানা খাবলৈ। তো চব ইয়াত চৌকা তৌকা চব আছে। ইয়াত মানুহখিনি কাপোৰ চাপোৰ থৈ দিয়া আছে। এইটো ঘৰ, তো ইয়াত আপোনালোকে খাব পাৰিব। সেইখন মোৰ চাইকেল তাতে ৰখাই থৈ দিছোঁ। তো এইটোৱে বৰ্তাকেইজনক বোলে পানী লাগে, সেইটো কাৰণে মই পানী আনিবলৈ আহিছোঁ। এই ববৌহঁতৰ দোকানৰ পৰাই আনি দিম। তো এতিয়া চাওক, এয়া ইয়াত আমাৰ ভাতকেৰেলা দিয়া আছিলে, এয়া ৰঙালাও আৰু কোমোৰা দিয়া আছিলে। এতিয়া বাৰু হেন্দালিখন ভাঙি থাকিলে। তো এইখন চাওক, আৰু পিনে আমাৰ স্কচো থৈছে, আপোনালোকে দেখাইছোঁ ৰ'ব। স্কচৰ পুলি হেৰি হৈছে। তো হাবি সাপ চাপ ওলাই বুলি ভয়ো লাগিছে বাৰু। তো একো নাই, আপোনালোকক মই দেখাই দিছোঁ এনেকৈ। তো চাব, চাওক এইটো স্কচৰ পুলি, আৰু এইটো এটা ওলাই আছে চাওক। তো এইটোৱে আমাৰ বাৰী। আৰু ইয়াত ভাতকেৰেলাও লাগিব পিছে। ভাতকেৰেলা এইডাল চাওক, এইডাল তো লাগিছে। এয়া লাগিছে ভাতকেৰেলা লগা নাই বা গছ বগাইছে। তো লাগিব পিছতকৈ। তাৰপিছত এয়া আমাৰ চাচি পুলি ৰুই থৈ দিয়া আছে, সেইটো এটা চাচি পুলি। তো এইখন এতিয়া পুপাই ভালছে দিব চাগে। তো ব'লক এতিয়া আমি পানীটো দি লৈ আনোগৈ। এখন দোকানৰ পৰাই মই পানী আনিলোঁ। এয়া পানী আনিলোঁ, পানীটো দি থৈ আহোঁ। তো ব'লক এতিয়া আমাৰ পুখুৰী চাওক, আজি মাছ ধৰিছিলে, আপোনালোকে দেখাবলৈ নহ'ল। তো এইটো আমাৰ সৰু সুৰা ইয়াতে বাৰী আছে। পাপাই ইয়াত সৰু সুৰা খেতিও কৰে। চাওক, এই বৰ্তাহঁতে বোলে পানীটো দেৰিকৈ খাব, সেইটো কাৰণে মই ইয়াতে থৈ দিবলৈ ক'লে মই ইয়াতে থৈ গ'লোঁ। আৰু ইয়াত মোৰ বহুত দেৰি হ'ল, সেইটো কাৰণে মই যাব খুজিছোঁ ঘৰলৈ। তো ব'লক গাইছ, আমি এতিয়া ঘৰলৈ যাওঁ। আজিলৈ মই ইমানতে ভিডিঅ'টো শেষ কৰি দিছোঁ। তো কেনেকুৱা বা পালে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই।